সকলোলৈকে নমস্কাৰ জনাইছোঁ আৰু বহু দিনৰ বিৰতিৰ পাছত মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দেখিছেনে চংলু পয়। এয়া হৈছে দুৱাৰমাৰা দুৱনীয়া গাঁৱৰ চিংফো গাঁৱত আচলতে এটা বৰ ডাঙৰ অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে দুদিনীয়াকৈ, আজি আৰু কাইলৈ, অৰ্থাৎ 23 আৰু 24 মাৰ্চ তাৰিখে। আৰু এই অনুষ্ঠানটোত আচলতে কি আছে মই তাকে আপোনালোকক দেখুৱাবলৈ খুজিছোঁ। আৰু এই অনুষ্ঠানটো মই কৰ্মৰত বিদ্যালয়ৰ একেবাৰে গাতে লাগি থকা বৌদ্ধ মন্দিৰটোতে হৈছে। আৰু আচলতে হৈছে কি, এটা বিৰাট ডাঙৰ ধুনীয়া সুন্দৰ বৌদ্ধ মন্দিৰ, কেইবা লাখ টকীয়া বাজেটেৰে তৈয়াৰ কৰা বৌদ্ধ মন্দিৰ এটা আজি ৰাইজলৈ দান কৰিব বিচাৰিছে। আৰু দেখিছেনে আমাৰ বিদ্যালয়ৰ কাষতে এয়া, মই বিদ্যালয় পালোহি আৰু বিদ্যালয়ৰ কাষতে একেবাৰে হৈছে যিহেতু, গতিকে আমাৰ মাছখন গুচাই দিয়া আকৌ, মাছখন কম আছে, তেতিয়াহে এইটো আলবিনোজ বুলি ক'ম। তেওঁলোকৰ লগতে অলপ কথা ধেমালি কৰিলে, হাই কৈ দিয়া আকৌ, কৈ দিয়া নোলালে। এতিয়াহে ওলাইছে, ছোৱালীকেইজনী কৈ দিয়া হাই। বিদ্যালয়ৰে এটা অংশ তেওঁলোকে ব্যৱহাৰ কৰে। এই আচলতে এই চাংঘৰটো তেওঁলোকৰ মন্দিৰৰ মানুহবিলাকে ব্যৱহাৰ কৰে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলেও ইয়াতে মধ্যাহ্ন ভোজন গ্ৰহণ কৰে। খুব এটা সুন্দৰ পৰিৱেশ। আৰু তেওঁলোকে জনোৱা মতে বহুত গাঁৱৰ বৌদ্ধ ধৰ্মাৱলম্বী লোক লগ লাগি এই অনুষ্ঠানটো পাতিছে আৰু বহুত গাঁৱৰ পৰা আলহী অতিথি আহিছে। আৰু তেওঁলোকৰ বাবে বিশেষভাৱে ইয়াত টোপোলা ভাত গাঁৱৰ ৰাইজে প্ৰস্তুত কৰি আছে। ৰাজহুৱাকৈও খাদ্য সম্ভাৰ তেওঁলোকে দিছে, কিন্তু বিশেষভাৱে আকৌ কিছুমানৰ বাবে, কিছুমান বিশেষ ব্যক্তিৰ বাবে তেওঁলোকে টোপোলা ভাত বনাই আছে আমাৰ বিদ্যালয়ৰ ৰান্ধনি গৃহটোৰ কাষতে। আৰু এই অনুষ্ঠানটো আয়োজন কৰি থাকোঁতে আজি প্ৰায় এমাহমানৰ পৰা দেখিলোঁ গাঁৱৰ ৰাইজে ইমান সুন্দৰকৈ মানে কামবিলাক কৰিছে। ডেকা ল'ৰাবিলাকে বিপণী গৃহবিলাক বনাইছে, ষ্টেজ বনাইছে। তেওঁলোকে কোনো বেলেগ ষ্টেজ বনোৱা মানুহক কাম কৰা নেদেখিলোঁ বাৰু। মই যিমান দিন দেখিলোঁ তেওঁলোকৰ ডেকা ল'ৰাবিলাকেই কৰিছে আৰু বুঢ়া মেঠাসকলেও। কোনোৱে যদি খৰি ফালিছে, কোনোৱে পাত চাফা কৰিছে, কোনোবাই মন্দিৰৰ চৌহদত কিবা কাম কৰিছে, এনেকৈ গোটেই গাঁৱৰ মানুহবিলাকে ইমান সুন্দৰকৈ যে লগ লাগি কামবিলাক কৰা দেখিলোঁ, সততে যিটো দেখা নাযায়। আমাৰ বিশেষ কিছুমান বহুত ঠাইত দেখা যায়, বিশেষ অনুষ্ঠান পাতে যদিও মাত্ৰ যিকেইজনে আয়োজন কৰে তেওঁলোকেই লাগি থকা দেখা যায়, তেওঁলোককে লাগি থকা দেখা যায়। বাৰু সেয়া যি কি নহওক, এয়া আচলতে তেওঁলোকে এই আজি মন্দিৰ ভাগত যিমান ভিক্ষু আছে, তেওঁলোকৰ যিমান বৌদ্ধ মন্দিৰত যিমান মানুহ থাকে, তেওঁলোকে সদায় ইয়াত আচলতে দান কৰিবলৈ, তেওঁলোকক চলিব ফুৰিব পৰাকৈ তেওঁলোকক ব্যৱহাৰ্য বস্তু যিমানখিনি লাগে এই অতিথিসকলে বা গাঁৱৰ মানুহবিলাকে দান কৰে। আৰু এয়া প্ৰত্যেক মানুহে যিমানে আহিছে এই অনুষ্ঠানত ভাগ ল'বলৈ, প্ৰত্যেকেই মানে ভিক্ষুসকলৰ বাবে তেওঁলোকক দৈনন্দিন জীৱনত প্ৰয়োজনীয় বস্তুবিলাক আনি দান কৰে। আৰু তেওঁলোকে এই ৰাইজৰ দানেৰে তেওঁলোকে খুব সুন্দৰকৈ দৈনন্দিন জীৱনত যিখিনি ব্যৱহাৰ কৰে সকলোখিনি তেওঁলোকে যোগাৰ কৰি লয়। আৰু এয়া দেখিছেনে, সেয়া বুদ্ধ মূৰ্তি। তেওঁলোকে খুব ভক্তিভাৱেৰে তেওঁলোকৰ আচাৰ নিয়মেৰে ধুনীয়াকৈ তেওঁলোকে সজ্জিত কৰি লৈছে আৰু এয়া মন্দিৰত তেওঁলোকে স্থাপন কৰিব। আৰু এইখিনিতে ক'ব বিচাৰিছোঁ যে এই মন্দিৰভাগ আচলতে চৰকাৰী অনুদানেৰে বনাইছে বোলে, কেইবা লক্ষ টকাৰে তেওঁলোকে নিৰ্মাণ কৰিলে। আৰু এই মন্দিৰটো যেতিয়ালৈকে বোলে তেওঁলোকে দান কৰা মানেই কি, তেওঁলোকৰ মতে আমি যিটো উদ্বোধন কৰা বুলি কওঁ, তেওঁলোকৰ মতে দান কৰা। আৰু এই দান অনুষ্ঠানত তেওঁলোকে এই অনুষ্ঠানটো কৰাৰ পিছতহে বোলে কোনো ভিক্ষুসকলে আহি কোন থাকিব ইয়াত, কেনেধৰণে থাকিব, সেইখিনি বোলে তেওঁলোকৰ নিৰ্ধাৰণ কৰি দিয়ে। এয়া খুব সুন্দৰ কথা। আৰু এনেদৰে আমি মেলাবোৰ চালোঁ, আমি বৰ ধুনীয়া ধুনীয়া পাত্ৰ দেখিলোঁ, আমি খুব লিৰিকি বিদাৰি চালোঁ। আমি সাধাৰণতে ব্যৱহাৰ নকৰা কিছুমান বস্তু দেখিছোঁ, গতিকে লিৰিকি বিদাৰি চালোঁ। এয়া দেখিছেনে বাঁহৰ জাপি, আমাৰ ভাষাত জাপি, তেওঁলোকে টুপিৰ দৰে ব্যৱহাৰ কৰে চাগে। আৰু খুব মূল্যৱান এয়া পাথৰৰ মণি মুকুতা। আৰু তেওঁলোকৰ গোটেই মেলাখনতে আচলতে এনেকুৱা মেলা বুলি ক'লে
বাৰ্মাৰ বস্তুবিলাকেই ভৰি পৰে আৰু এয়া দেখিছেনে বাৰ্মাৰ বস্তুৰে গোটেই বজাৰখন মেলাখন ভৰি পৰিছে দেখিবলৈ খুব সুন্দৰ হৈছে এয়া চাহ খোৱা কাপ আৰু খুব সুন্দৰ সুন্দৰ বাউল এয়া ডাইনিং টেবুলত ব্যৱহাৰ কৰিব পৰা খুবেই সুন্দৰ সুন্দৰ বাউল চাইনিজ বস্তু বাৰ্মিজ বস্তুবিলাক চালেই চকুৰোৱা এইবিলাক সাধাৰণতে সকলো মেলাতে দেখা যায় আজিকালি বাৰু কিন্তু তথাপিতো অলপ ভিডিঅ' কৰি ল'লোঁ চাই হেঁপাহো পলোৱা নাই এয়া ডাঙৰ ডাঙৰ ফ্লাস্কবিলাক খুব সুন্দৰ এটা দামতে তেওঁলোকে দিছে ভাল লাগিলে এয়া দেখিছেনে কিমান সুন্দৰ সুন্দৰ এইটো কুকাৰৰ দৰে মই প্ৰথম দেখিলোঁ এইটো ওপৰত লিখা আছিল মেড ইন মিজোৰাম খুব সুন্দৰ কুকাৰৰ দৰে তাতে বোলে ভাতো ৰান্ধিব পাৰে দাইল বা এনেকুৱা ধৰণৰ চব্জিও বনাব পাৰে আৰু দেখিছেনে এয়া কম বয়সীয়া ভিক্ষুসকল আচলতে আমাৰ টাই আহোমৰ সাজযোৰৰ দৰেই দেখোঁ প্ৰায় তেনেকুৱাই পিন্ধন উৰণবিলাক আৰু এয়া প্ৰেৰণা বাইদেউ আৰু তেওঁৰ ছোৱালী আহি পালেহি আমি সকলোৱে বজাৰ চাবলৈ ওলাই আহিলোঁ আমি মৌচুমীয়ে মই এবাৰ চালোঁৱেই আচলতে বজাৰখন তথাপিতো তেওঁলোকৰ লগত আকৌ এবাৰ ঘূৰিলোঁ যিহেতু ছোৱালী মানুহ গতিকে ইয়েৰিংছত চকু পৰিছে আৰু এয়া কিনিও ল'লে খুব ধুনীয়া এযোৰ পাথৰ লগা কাণফুলি দেখিবলৈও ভাল লাগিব তাইক পিন্ধিলে মেলা বুলি কোৱাৰ লগে লগে আচলতে যিমান ভিতৰ অঞ্চলতেই নহওক মেলাখন ইমান দূৰৰ পৰা যে বেপাৰীবিলাক আহি যায় নহয় আচৰিতে লাগে এয়া আৰু কি দেখিলোঁ জানেনে মই কেতিয়াও জীৱনত নেদেখা ইমান ডাঙৰ ডাঙৰ বিৰি এক বিটা জোখত জুখিবলৈ গ'লে হয়তো এক বিটা হৈ যাব মোৰ আঙুলিৰে মোৰ হাতেৰে আৰু এয়া বোলে বাৰ্মিজ বিৰি চুই চালোঁ কেনেকুৱা মই অনুমান কৰিছিলোঁ বিৰি বুলি বাইদেউগৰাকীক সুধিলোঁ কি হয় তেওঁ হাঁহি কৈছে বিৰি বাপৰে ইমান ডাঙৰ বিৰি কেনেকৈ খায় সেয়াও চাবলৈ মন আছিল পিছে দেই আৰু শেষত এয়া সকলো ৰাইজৰ বাবে চাহৰ যোগাৰ কৰিছে ঠাণ্ডা পানীয়ৰ যোগাৰ কৰিছে এয়া আৰু প্ৰত্যেকৰ বাবে চাহৰ লগতে খুব ধুনীয়াকৈ তেওঁলোকৰ এই আখৈটোত তেওঁলোকৰ প্ৰতিটো অনুষ্ঠানতে দেখোঁ আৰু আখৈৰ লগতে এয়া ডংটেপ পিঠা দিছে তেওঁলোকৰ দুই এটা শব্দ ময়ো শিকিছোঁ খাবলৈ কিন্তু পিঠাটো বিৰাটেই সোৱাদ দেখিলেনে তাই কৈছে দুটা পিঠা দিছে খাবলৈ ইমান ভাল বুলি কৈছে আৰু শেষত আমি এয়া যিটো মন্দিৰ তেওঁলোকে ৰাইজলৈ দান কৰিব বা উদ্বোধন কৰিব আজি সেই মন্দিৰটোলৈ আহিলোঁ আৰু মন্দিৰতো ইমান ভিৰ অহাৰ লগে লগে একেবাৰে মন্দিৰৰ মূল তোৰণখনতে ধুনীয়াকৈ তেওঁলোকে প্ৰসাদৰ ব্যৱস্থা কৰিছে প্ৰসাদ দিছে আৰু এয়া দেখিলেনে আমাৰ প্ৰধান শিক্ষক ছাৰক লগ পালোঁ আমাৰ গণেশ চুম্পন ছাৰ তেখেতৰ মানে আজৰিয়েই নাই তেখেতে আমাক নিমন্ত্ৰণ কৰিছিলে ধুনীয়াকৈ কাৰ্ড দি আৰু তেখেতৰ কিন্তু একেবাৰে সময় নাই বেচেৰা ইমানেই লাগি আছে আৰু অলপ ধেমালি কৰিলোঁ ছাৰক আমি জোকাইছোঁ খুবেই ব্যস্ত বুলি হয় তেখেত খুবেই ব্যস্ত আৰু এয়া দেখিছেনে আমি শেষলৈ মন্দিৰ ভাগলৈ গ'লোঁ আৰু তেখেতে আমাক কৈ থৈ গ'ল বাৰু বাহিৰত ফটো ভিডিঅ' কৰিবা ভিতৰত ভিডিঅ' নকৰিবা আৰু ফটো নুতুলিবা দেই বুলি ধুনীয়াকৈ কৈ থৈ গ'ল ভিতৰত ফটো তোলাৰ কিবা মানা আছে বোলে বৰ্তমানলৈকে আৰু এয়া দেখিলেনে আমাক গেটতে খুব সুন্দৰকৈ প্ৰসাদ দিছে তেওঁলোকৰ প্ৰসাদ ইয়াত আছে আখৈ আৰু ডংটেপ পিঠা খুব সুন্দৰকৈ দিছে আৰু ল'লোঁ আমি সকলোৱে এটা এটা পেকেট প্ৰত্যেক মানুহক দিছে কিন্তু দেই এয়া তেওঁলোকৰ পৰম্পৰা বোলে আৰু অকণমানি ছোৱালী বা ল'ৰাবিলাকেও যে তেওঁলোকৰ জাতীয় সাজপাৰ পিন্ধিছে দেখিয়েই খুব ভাল লাগিল অকণমানি ল'ৰাটোৱেও তেওঁলোকৰ লুঙি পিন্ধিছে আৰু অকণমানি ছোৱালীগৰাকীয়েও তেওঁলোকৰ জাতীয় সাজপাৰ পিন্ধিছে ছোৱালীৰ সাজপাৰবিলাক পিন্ধিছে তেনেকুৱাই হ'ব লাগে আচলতে নিজৰ জাতিৰ স্বকীয়তাটো বজাই ৰাখিবৰ কাৰণে সেইখিনি আমি কৰাটো উচিত বুলিয়ে ভাবোঁ আমিহে আচলতে বিজতৰীয়া কিছুমান
সংস্কৃতিত উটি যাবলৈ চেষ্টা কৰোঁ। এইটো নিজৰ সংস্কৃতি ৰক্ষা কৰিবই লাগে, কৰাটো উচিত। আৰু দেখিছেনে এয়া কিমান ভিৰ, খুব সুন্দৰ মন্দিৰটো, খুব সুন্দৰকৈ বনালে। আৰু এটা কথা, ইমান বিদ্যালয়ৰ কাষতেই লাগি আছে, একেবাৰে সীমাতেই লাগি আছে মন্দিৰটো, কিন্তু তথাপিতো আমি এদিনো আহিবলৈ সময় পোৱা নাই। এই ছোৱালীকেইটি দেখিছেনে কিমান ধুনীয়াকৈ পিন্ধিছে কাপোৰখিনি, দেখিয়ে ভাল লাগিছে। ইমান সৰু সৰু ছোৱালীও ইমান ধুনীয়াকৈ নিজা সাজপাৰ কৰিছে। আৰু এয়া দেখিলেনে, এটা চেলফি পইণ্টো বনাই দিছে। চেলফি পইণ্টটো দেখি আমি জানো ফটো নোতোলাকৈ থাকিব পাৰোঁ, গতিকে ফটো তুলি ল'লোঁ। এয়া আমিৰো চেলফিয়াই ল'লোঁ আমিও, দেখিছেনে। ইয়াৰ পাছতে প্ৰায় 150-200 মানুহে ভাত খাব পৰাকৈ তেওঁলোকে ব্যৱস্থা কৰিছে, সমগ্ৰ অতিথিৰ বাবে কৰিছে। এয়া আমাকো ভাত খাবলৈ নিমন্ত্ৰণ কৰিলে, খুবেই ভাল লাগিলে। আমাৰ বিদ্যালয়ৰ অভিভাৱিকা কেইবাগৰাকীও তাতে কাম কৰি আছে, আৰু তেওঁলোকৰ লগতে ধুনীয়াকৈ কথা বতৰা পাতি ভাত পানীও আৰামছে খাই ল'লোঁ, আৰু আমিও ঘৰমুৱা হ'লোঁ দেই।